শ্ৰদ্ধাৰ আমাৰ তৃতীয় তথা টপ ৰাউণ্ড ইতিমধ্যে সোমাই পালোঁ চাহ চাহাবে ক'লে অৰ্ডাৰ ময়ো কৈ পালোঁ 1 প্লেট চিকেন 2টা কোৱাটাৰ বাকীখিনি ইতিহাস পাল্লাত জুখি কোবাইছোঁ এখনো বিহাই আছে মোৰ যেনক ধুনীয়া ছোৱালীবিলাকৰ বাহিৰে সকলোকে নমস্কাৰ আৰু ধুনীয়া ছোৱালীবিলাকক আই লাভ ইউ কলগছৰ মাজে মাজে তামোল গছৰ পুলি কোনোবাইতো কোৱা মোক ধুনীয়া ছোৱালী এজনী আই লাভ ইউ টু বুলি না থকালো আশীৰ্বাদত সকলোৱে মৰমেৰে মাতে পুলক নিশাচৰ না থকালো চিঞৰিব লাগিব কিন্তু চিঞৰিলে ডাইলগ ওলাব চেনেহক শ্ৰোতাৰ ৰাইজ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক বিশ্বকৰ্মা বাবাৰ আজি পূজাৰ দিনটোত সকলোকে শুভেচ্ছা যাচিছোঁ পুলক নিশাচৰ গোটেই দলটোৰ ফালৰ পৰা শিক্ষা চেষ্টা বুজিছা নাথকালম জোৰকে ক'ব লাগে নাথকালম কাণ ফাটাই যাওঁ দি তেখনে গম পাম মাল খাইছে বুলি এইহে লাগছে ছ'চিয়েল মিডিয়াত আজিকালি প্ৰেম হয় ফেচবুক ইনষ্টাগ্ৰামত ল'ৰাতেহে কষ্ট পালোঁ তেতিয়াই লিখিছিলোঁ যে এনেকুৱা কোনো পাথাৰ নাই য'ত পুলক ৰাভাই হাগা নাই আৰু এনেকুৱা কোনো খেলাই নাই যিটো মই খেলা নাই না থকালো কি কোৱা চেকৰা গেলে না থকালো বঢ়িয়া কিন্তু আজিকালি চৰকাৰে ফ্ৰী লেট্ৰিন দিলে না মই পাথাৰে হাগা বাদ দিলোঁ আজিকালি লেট্ৰিন থাকোঁ সকলোৱে লেট্ৰিন থাকিবি দেই লেতেৰা কৰিব নালাগে কিন্তু কেছটো হ'ল কি চৰকাৰে বস্তুৰ দাম যেনেকৈহে বাঢ়াইছে ফ্ৰী লেট্ৰিন দিছে ঠিকে বস্তুৰ দাম যেনেকৈ বাঢ়াইছে টেনশ্যন এতিয়া কি খাই হাগো বস্তুৰ দাম কমাব লাগিব না লেট্ৰিন দিলেতো নহ'ব কমিটি মাতিছে আমাৰ উৎপল দাহঁতে মাতিছে কুলি চৰাই নিজে বাঁহ সাজিব নাজানে বাবে আনৰ বাহত কণী পাৰে ঠিক তেনেকে ইয়াৰ নিচিনা ফটুৱাবোৰে কোনো নামানিলে এনেকুৱা ডাইলগ মাৰে আৰে ডাইলগৰ কেছটো কি মানে ফুলৰ পাহে পাহে ও মৰম বাঢ়ি আহে আৰু তোমাক দেখিলে জানা নিজেই ডাইলগ ওলাই আহে ঐ নদী বাঢ়িলে আইজয় উজান উঠিলে একেচালত ক'ত বা কৰবি পাত্তাই নাপাবি তই আৰে ফোন বাজিলে যেনেকে মোবাইলত কৰে টিং টং তুমি এনেকে খং উঠি চব মাৰিম বুলি ক'লে মোৰ হৃদয় কুলিৰ মাতত বসন্ত যেনেকে নামে তোমাৰ মাত শুনিলে মোৰ তেনেকে নিচা ফাটে হয়নে আৰু এইটো আৰে মদৰ গ্লাছৰ ঠেকনিত তোমাৰ হাঁহিৰ শব্দ শুনা পাওঁ চিগাৰেটৰ ধোঁৱাত তোমাৰ পাৰফিউমৰ গন্ধহে মাজে মাজে মই চিগাৰেট খাওঁ এতিয়া মই তাহাঁতক কেনেকৈ সেই ফাংচন চাবাইছোঁ মই যাওঁ দে নাম্বাৰটো দিছে নাম্বাৰটো দিম নেকি নাম্বাৰটো চবৰে আগত এনেকে লাজ লাগে নহয় মাজত Conocí